মাজুলী তাকাম মিচিং পৰিক্ৰমা অৰ্থাৎ মিচিং ছাত্ৰ সংগঠন তৰফৰ পৰা অতি দুখ প্ৰকাশ কৰিছোঁ যে সন্মানীয় ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই মিচিঙৰ চাঙে চাঙে গৈ অৰ্থাৎ মিচিঙৰ চাঙে চাঙে মিচিং মানুহক অপমান কৰা মিচিং জাতিৰ সংস্কৃতিৰ যি পৰিচয় সেই পৰিচয়ক ভৰিৰে গছকি মিলি তাৰ ওপৰত বহি যি ধৰণে বুকুত আঘাত কৰিছে মিচিং জাতীয় সংস্কৃতিৰ বুকুত আঘাত কৰিছে সেইটো অতিকে আমি গৰিহণা প্ৰকাশ কৰিছোঁ আৰু তাৰ কাৰণে এটা কথা আমি ভূপেন বৰা ডাঙৰীয়াক জনাব বিচাৰোঁ যে তেওঁৱে শাস্ত্ৰৰ কথা কৈ তেওঁৱে মহাভাৰত ওলোটাকৈ লিখা মানুহজনে এই মিচিং সম্প্ৰদায়ৰ মানুহসকলৰ লগত তেওঁ উঠা বহা ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰি থকা মানুহ হিচাপে তেওঁৰ এই মিচিং ৰিবি গাছেঙৰ তাৎপৰ্য বুজি নোপোৱাটো তেওঁ আচলতে অসমত কি ৰাজনীতি কৰিব বিচাৰিছে আমি তাক লৈ প্ৰশ্নবোধক আৰু দ্বিতীয় কথাটো হ'ল ৰাজনীতি কোনে কৰিছে কাক লৈ কি কৰিছে তাত আমাৰ মান মাতিবলগীয়া নাই কোনে কংগ্ৰেছ কৰিছে কোনে বিজেপি কৰিছে এজেপি কৰিছে তাক লৈ পেলাই আমাৰ মান মাতিবলগীয়া নাই আমি এই যে ছাত্ৰ সংগঠন হিচাপে আমি যি মিচিং ছাত্ৰ সংগঠন হিচাপে কোনোবাই মানুহে ৰাজনীতিৰ নামত মিচিং জাতীয় সংস্কৃতিক অপমান কৰিব সেইক লৈ কিন্তু আমি সহ্য কৰা নহ'ব গতিকে আমি দাবী কৰিছোঁ TMPK তৰফৰ পৰা যে ভূপেন বৰা অতি শীঘ্ৰে ক্ষমা খুজিব লাগে আৰু অনাগত ভৱিষ্যতত তেওঁ তেনেধৰণৰ ভুল নকৰোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগে অন্যথা আগন্তুক দিনত লোকসভাই হওক বা কোনোবা বিধানসভাই হওক বা তেওঁৰ ৰাজনৈতিক কাৰ্যসূচীয়ে হওক মিচিং সম্প্ৰদায়ৰ অঞ্চলত তেওঁলোকৰ ভূপেন বৰা প্ৰৱেশ নিষেধ হ'ব সেয়া নিশ্চিত কথা জনাইছোঁ সেই হাতীটো কোৱা জেগাতে হাগিব মুতিব সেইটো কথা নহয় কোৱা জেগাটোকে তেওঁ থকা জেগাকণকে লেতেৰা কৰি যাব সেইজন মানুহক তুৰিনে ৰাইজে ভোট দিব আৰু কোনে ভোট দিয়ে এইটো আমাৰ বিচাৰ্যৰ বিষয়বস্তু নহয় যে মিচিং মানুহৰ যিটো জাতীয় সংস্কৃতি সেই সংস্কৃতিটোক বৰৈৰে গছকি তাত বহিব পৰা অধিকাৰ তেওঁক কোনে দিলে আৰু যিসকল মানুহে আতিথ্য কৰি তেওঁক এই বস্তু পাৰি দিয়া হ'ল তেওঁলোকৰ মন মগজু বোলা বস্তুটো নাই নেকি আৰু এনেকুৱা মন মগজু নথকা ব্যক্তিৰ নেতৃত্বত তেওঁলোকক কংগ্ৰেছী কৰিব বা ৰাজনীতি কৰিব আহিছে নেকি প্ৰশ্ন তাতে আমাৰ কোনোবা বিজেপিয়ে এনেকৈ কাম কৰক তেতিয়াও আমি গৰিহণা দিম কোনোবা কংগ্ৰেছী মানুহে তেনেকুৱা কাম কৰক তেতিয়াও আমি গৰিহণা দিম আৰু কোনোবা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলেও এইটো কাৰ্য আমি গৰিহণা দিম আৰু ভূপেন বৰা ইয়াত কংগ্ৰেছ আহিছে বুলি কংগ্ৰেছক বিৰোধিতা কৰিছে সেইটো কথা নহয় কিন্তু জাতীয় যিটো সংস্কৃতিৰ মানুহৰ যি আমাৰ মিচিং সমাজৰ সম্পদ সেই সম্পদক তেওঁ আঘাত আনিব আৰু তাক লৈ পেলাই আমি নিমাত হৈ থাকিম সেইটোতো প্ৰশ্নবোধক হ'ব নোৱাৰে গতিকে ভূপেন বৰা ডাঙৰীয়াক নিশ্চিতভাৱে জানিতক আৰু তেওঁ অতি শীঘ্ৰে ইয়াৰ তেওঁ ক্ষমা খুজি অনাগত ভৱিষ্যতে তেনেকুৱা ভুল নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰক আৰু যদি নহয় তেনেহ'লে তেওঁ অনাগত দিনত এই কংগ্ৰেছৰ সংঘৰ পৰা মিচিং মানুহ কেতিয়াও তেওঁৰ লগত নাথাকিব সেইটো কথা তেওঁ জানি থওক